Guys, welcome back to my YouTube channel. আজি ঘৰতে ঘৰুৱা বস্তু দি মানে হেয়াৰ কেয়াৰ কৰিবলৈ ওলাইছো হোম ৰেমেডি আপোনালোকক দেখাইছে চাই থাকক এ দেখিছে নহয় জেতুকা পাত মেথি গুটি জবা ফুলৰ পাত এল'ভেৰা জেল আৰু কফি দি গুটিখিনি মানে এটো 10 টকীয়া কফি পেকেট দি গুটিখিনি মিক্সিত মাৰি চলিত 2 ঘণ্টা ৰখাই থলেই হ'ব। দেখাই থাকো চাই থাকক 3, 2, 1